আজি বনাবলৈ লৈছোঁ ছাগলী মাংস গাইছ আৰু যিহেতু ঠাণ্ডা দিন আৰু চৰ্দি এয়া জালুক সৰহকৈ দি বনাম ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ আপোনালোকে সকলোৱে চাব বুলি আশা কৰিলোঁ। এয়া পিঁয়াজ দি দিলোঁ, এতিয়া পিঁয়াজখিনি ৰঙা কৰি ভাজি লওঁ। এয়া আদা নহৰুও দি দিছোঁ। এয়া এতিয়া গোটা মছলা আৰু জালুকখিনি দি দিছোঁ। এয়া এতিয়া হালধি দি দিলোঁ, অলপ জলকীয়া গুড়ি পাউডাৰ দি দিছোঁ অলপ জ্বলাৰ কাৰণে, যিহেতু মই কেঁচা জলকীয়া শুকান জলকীয়া একোৱেই দিয়া নাই। আৰু এয়া চিকেন মছলা আৰু এয়া নিমখ। পাঁচ মিনিট মই ঢাকি থৈছিলোঁ, এতিয়া আলু ইয়াত এড কৰিম। অলপমান পানী দি দিওঁ, পানীটো দিলে অলপ তেতিয়া ভালদৰে সিজিব, যিহেতু ছাগলী মাংস জোল খাব লাগে। এয়া অলপ জোলৰ কাৰণে পানী দি দিছোঁ। ফাইনেলি চব্জি উতলিলে দেই, এতিয়া ধনিয়া দি দিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।